আপুনি কুকুৰ বেয়া পায়, কিন্তু যুধিষ্ঠিৰৰ লগত স্বৰ্গৰ দুৱাৰমুখলৈ যমৰাজেও এটা কুকুৰৰ ৰূপতহে গৈছিল। আপুনি কুকুৰ বেয়া পায়, কিন্তু মহাদেৱৰ আটাইতকৈ উগ্ৰ ৰূপ কালভৈৰৱৰ বাহনো কিন্তু এটা কুকুৰহে। আপুনি কুকুৰ বেয়া পায়, কিন্তু ভগৱান দত্তাত্ৰেয়ৰ লগতো 4টা কুকুৰ থাকে, যাক ঋক, যজু, সাম আৰু অথৰ্ব এই 4 বেদৰ প্ৰতীক বুলি গণ্য কৰা হয়। কুকুৰৰ লগত সময় কটালে আমাৰ মগজুৱে ডপামিন, অক্সিটচিন ইত্যাদিৰ দৰে হেপ্পী হৰম'নছ নিঃসৰণ কৰে, যিয়ে আমাৰ মানসিক স্বাস্থ্যৰ উন্নতি ঘটায়। আপুনি কুকুৰ বেয়া পায় সেই কথা প্ৰকাশ কৰাৰ সম্পূৰ্ণ স্বাধীনতা আপোনাৰ আছে, কিন্তু আমাৰ ঘৰলৈ আপুনি আহোঁতে আপোনাক আমাৰ কুকুৰটোৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব মোৰ, আৰু সেই দায়িত্ব যদি কোনোবা গৰাকীয়ে পালন কৰিব পৰা নাই, সেই তেনেকুৱা অকৰ্মণ্য গৰাকীৰ বাবে সমূহ কুকুৰ ভালপোৱা মানুহক আপোনাৰ কিন্তু গালি পৰাৰ অধিকাৰ নাই। জীৱশ্ৰেষ্ঠ মানুহৰ পৰা, ধৰ্ষণকাৰীৰ পৰা কুকুৰে মানুহক ৰক্ষা কৰাৰ উদাহৰণো কিন্তু আছে। যিদৰে সকলো মানুহ একেই নহয়, সেইদৰেই সকলো কুকুৰো একেই নহয়। যদি কুকুৰে ভুল আচৰণ কৰিছে, তেন্তে সেয়া সম্পূৰ্ণৰূপে গৰাকীৰ গাত ভুল। তেওঁক যিমান পাৰে সিমান গালি পাৰক। বাকী কুকুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম। ধন্যবাদ।